हेलो फ्रेंड्स, लाइट इंडिया चैनलলৈ আপোনালোকক স্বাগতম জনালো। আজি মই আপোনালোকক মোৰ প্ৰিয় সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে ক'বলৈ গৈ আছো। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হয়, আপোনালোকে প্লিজ ভিডিঅ'টো ফুলকৈ চাব। আৰু যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব। আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে জানিব লাগে আৰু প্ৰায় স্কুলৰ এক্সামত আহি থাকে প্ৰিয় সাহিত্যিকৰ বিষয়ে লিখিবলৈ। বলক তেন্তে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ প্ৰদৰ্শক। কবিতা, ৰম্য ৰচনা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, জীৱনী, আত্মজীৱনী, শিশু সাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। সাহিত্যিকসকলে তেওঁলোকৰ সাহিত্যৰাজিৰ জৰিয়তে সমাজৰ ভাল বেয়া ব্যক্তিগত জীৱনৰ সকলো প্ৰতিফলিত কৰি সমাধানৰ পথ দেখুৱায়। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ আকাশত এক উজ্জ্বল জ্যোতিষ্ক। মই বহুতো সাহিত্যিকৰ লেখনি পঢ়িছোঁ, সেইসকলৰ কোনোজন সাহিত্যিকেই মোৰ অপ্ৰিয় নহয়। ইয়াৰ ভিতৰত একাংশ সাহিত্যিকৰ লেখনিয়ে মোৰ মনত গভীৰ ৰেখাপাত কৰিছে। এইসকলৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰাজি মোৰ আটাইতকৈ প্ৰিয়। সেয়েহে আজি মই মোৰ প্ৰিয় সাহিত্যিকজনৰ বিষয়ে লিখিবলৈ লোৱাত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱক বাছি ল'লোঁ। বেজবৰুৱা দেৱৰ জন্ম 1864 চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম হয়। দেউতাক চাকৰি সূত্ৰে বৰপেটালৈ বদলি হৈ যোৱাৰ সময়ত নাৱত তেওঁৰ জন্ম হৈছিল। তেওঁ লক্ষ্মী পূৰ্ণিমাৰ দিনা জন্ম হোৱাৰ বাবে তেওঁৰ নাম লক্ষ্মীনাথ বেজবৰুৱা থোৱা হ'ল। তেওঁৰ দেউতাকৰ নাম দীননাথ বেজবৰুৱা আৰু মাকৰ নাম থানেশ্বৰী দেৱী। তেওঁৰ পিতৃ এজন মুন্সিফ আছিল। শিক্ষা জীৱন। বেজবৰুৱা দেৱৰ দেউতাক চাকৰি সূত্ৰে ইঠাইৰ পৰা সিঠাইলৈ বদলি হৈ থকাৰ বাবে তেওঁ পৰিয়ালকো লগত লৈ যাব লগা হৈছিল। ফলত বেজবৰুৱা দেৱৰ শিক্ষানুষ্ঠানো বহুতকেইখন সলনি কৰিব লগা হৈছিল। তেজপুৰ, লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি বিভিন্ন ঠাইত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। চনত শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ ৰিপন কলেজৰ পৰা BA ডিগ্ৰী লাভ কৰে। MA আৰু আইন অধ্যয়ন কৰে যদিও তেওঁ ডিগ্ৰী সম্পূৰ্ণ নকৰিলে। স্বাধীনতা প্ৰয়াসী উচ্চ মনৰ বেজবৰুৱা দেৱে ইংৰাজ চৰকাৰে প্ৰদান কৰা মুন্সিফ পদ গ্ৰহণ নকৰি সেই সময়ত বিখ্যাত অসমীয়া ব্যৱসায়ী সদাগৰ ভোলানাথ বৰুৱাৰ লগত ব্যৱসায় আৰম্ভ কৰে। পিছত তেওঁ উৰিষ্যাৰ সম্বলপুৰত স্বাধীনভাৱে কাঠৰ কাৰবাৰ কৰিবলৈ লয়। শৈশৱৰ পৰাই বেজবৰুৱাই হাতত কুঠাৰ লৈও কলম এৰিব পৰা নাছিল। বৈবাহিক জীৱন। BA পাছ কৰাৰ ঠিক পাছতেই 1891 চনত
কলিকতাৰ যোৰাহাকুৰ দেৱেন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞা সুন্দৰীৰ লগত লক্ষ্মীনাথ বেজবৰুৱা বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ 4 গৰাকী কন্যা সন্তান আছিল। সাহিত্যিক জীৱন বেজবৰুৱা দেৱৰ সাহিত্যিক জীৱন কলিকতাত পঢ়ি থকা সময়তে আৰম্ভ হৈছিল। বেজবৰুৱাৰ কলিকতীয়া জীৱনে আনে তেওঁলৈ সাহিত্য সাধনাৰ অফুৰন্ত শক্তি আৰু অনুপ্ৰেৰণা। লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত হয় অসমীয়া ভাষাৰ উন্নতি সাধনী সভা আৰু উদয় হয় মুখপত্ৰ জোনাকী। অসমীয়া সাহিত্যলৈ তেখেতৰ অৱদান অতুলনীয়। জোনাকীত প্ৰকাশিত লিটিকাই নামৰ নাটকখনেৰে সাহিত্যিক জীৱনৰ আৰম্ভণি কৰা বেজবৰুৱা দেৱে অসমীয়া সাহিত্যলৈ তেওঁৰ মেটমৰা সাহিত্য সম্ভাৰ দান কৰি গৈছে। তেওঁ ৰচিত সাহিত্যৰাজি হ'ল উপন্যাস পদুম কুঁৱৰী, কবিতা পুথি কদমকলি পদুমকলি, সাধুকথা পুথি বুঢ়ী আইৰ সাধু, জুনুকা, বাখৰ ককা দেউতা আৰু নাতি ল'ৰা, বুৰঞ্জীমূলক নাটক জয়মতী, ক্ৰধৱজ সিংহ, বেলিমাৰ। চুটি গল্প পুথি সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহুৰকলি, হাস্যৰাত্মক নাটক লিটিকাই, নুমল, পাচনি, চিকৰপতি, নিকৰপতি, হাস্যৰাত্মক পুথি কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি। আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ, পত্ৰলেখা, দিনলেখা, জীৱন পুথি দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনী চৰিত্ৰ। শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ। আলোচনামূলক গ্ৰন্থ শ্ৰীকৃষ্ণৰ কথা, ভাগৱত কথা, ভাৰতবৰ্ষৰ বুৰঞ্জী, তত্ত্বকথা, অসমীয়া ভাষা আৰু সাহিত্য, কামত কৃতিত্ব লভিবৰ সংকেত, তীব্ৰ ব্যংগ আৰু হাস্যৰস আছিল তেওঁৰ সাহিত্যৰাজিৰ প্ৰধান বৈশিষ্ট্য। সেইবাবেই তেওঁক ৰসৰাজ নামেৰে অভিহিত কৰা হৈছিল। সামৰণি লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট আছিল। তেখেতৰ লিখনি আছিল নিভাঁজ, বলিষ্ঠ আৰু প্ৰভাৱশালী। আধুনিক সাহিত্যৰ ভেটি নিৰ্মাণ কৰোঁতা বেজবৰুৱা তেওঁৰ সাহিত্যৰ যোগেদিয়ে আমাৰ মাজত চিৰদিনৰ কাৰণে জীয়াই থাকিব। 1938 চনৰ 26 মাৰ্চত 75 বছৰ বয়সত মৃত্যুক তেওঁ সাৱটি লয়। তেওঁৰ মৃত্যুৰ লগে লগে অসমীয়া সাহিত্যৰ এটা যুগ অৱসান ঘটিল। যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।